গম পাইছে দেউতাৰ স্মৃতি শক্তিটো অকমান মানে কমি গৈছে আৰু যেহেতু কথাবোৰ পাহৰি থাকিলে তো সেইবিলাক কথা আপোনালোকক ফালে ৰাতিপুৱা বন্ধাকবি আলু কটি ভাজি আৰু এইফালে ৰুটি দিলে মজাকে খাই লওঁ। ফালে আমাৰ বাবা বহি আছে, এইফালে কিবা খালা নাই? খালা হা চাহ মিঠাই এতিয়া আনকালে কি এনেকুৱা কৰি দিয়ে কথাটো কোৱাচোন গাইছত যে এতিয়া যদি কিবা এটা দিলে পিছ মুহূৰ্ততে কি কৰি দিয়ে? পিছ মুহূৰ্ততে কি কৈ দিয়ে আৰু কথাবিলাক মানে স্মৃতি শক্তিটো অলপ হেৰাই যোৱা লেখীয়া হৈ আছে আৰু। তো গাইজ এতিয়া আমি যাওঁ নদীত গা ধুবলৈ। আমাৰ এইফালে গেন্ধালাই পুৰা একদম কি কয় এইটো নামটো কি বাৰু? জুগুলি সাঁতুৰি দেখা হওঁ এজনী সাঁতুৰিব জানে নেকি? গাইজ ইফালে মুড়ি লাড্ডু কোনে কোনে খাই ভাল পায় ক'বচোন। চাহৰ লগত মায়ে দি থৈ গ'ল মুড়ি লাড্ডু। চাহকণ খাওঁ, চাহকণ খোৱাৰ পিছত মাহঁতক আয়োজন কৰোঁ। তাৰপিছত মই ধুনীয়াকৈ মাংস গৈ পেলাই বনামগৈ আৰু আপোনালোককো আজি দেখাম আৰু পেহীহঁতকো খুৱাম। মজা হ'ব আৰু। গুড মৰ্ণিং সকলোকে, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ কিন্তু কম ভাল বেয়াৰ মাজতে চলি আছে। যিহেতু অকণমান কিছুমান কথা ক'বলৈ পাই অলপ দুখীও হৈছোঁ যে থাম্বনেইলখন চাইতো আপোনালোকে গম পাইছে দেউতাৰ স্মৃতি শক্তিটো অকণমান মানে কমি গৈছে আৰু যিহেতু কথাবোৰ পাহৰি থাকিলে তো সেইবিলাক কথা আপোনালোকক মই গোটেই কথাখিনি ক'ম যে কি হৈ আছে, কেনেকুৱা কৰি আছে আৰু ভাবিছোঁ আজি ব্লগ ছিষ্টেমত মই আপোনালোকক দেখাওঁ কি কৰিছোঁ দৈনন্দিন জীৱনটোত। বা এতিয়া ধৰক বহুত দিন হৈ গ'ল ব্লগো দিয়া নাই, আপোনালোকে কৈ আছে যে ব্লগ লাগে, ব্লগ বহুত মিছ কৰি আছোঁ, জল্দি ব্লগবোৰ দি থাকিবা। তো সেইটো কাৰণে ভাবিছোঁ আজি ঘৰৰ লগতে পেহীহঁতো আহিছে, ঘৰখনৰ লগতে কি কৰি থাকোঁ, দেউতাকো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ অলপ দেখাম। আপোনালোকেও ধুনীয়াকৈ অলপ মৰম কৰিব, কাৰণ ভিডিঅ'বোৰ কমাই দিলেও, কাৰণ ভিডিঅ'ৰ পৰা হ'লেও বা ইউটিউবৰ পৰা হ'লেও মই কিবা এটা কামানি কৰি থাকোঁ, কিবা এটা পাই থাকোঁ। তো সেইটো কাৰণে ভিডিঅ'বোৰ নিদিলেও সেইফালেও কিবা এটা হ'ব, কাৰণ দেউতাই এতিয়া কাম চাম কৰিব পৰা নাই আৰু সেইফালে বহুতখিনি কথা আহি পৰে। তো সেইটো কাৰণে আপোনালোকে ধুনীয়াকৈ চাই যাওক ব্লগটো আৰু আশা কৰোঁ সকলোৱে মৰম দিব। আৰু মই এতিয়ালৈকে কোৱা নাই যোনসকলে এইবছৰ মেট্ৰিক দিছে সকলোকে ভাল মানে শুভেচ্ছা মানে শেহতীয়াকৈ হ'লেও যাচিলোঁ যাতে তোমালোকে ভাল এটা ৰিজাল্ট কৰা। তো মা দেউতাহঁতৰ যাতে সপোনবোৰ পূৰ কৰা মই তাকে কামনা কৰিছোঁ। বাকী ব'লক এতিয়া ঘৰত কি কৰি আছে মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আমাৰ বাবা বহি আছে, এইফালে কিবা খালা নাই? খালা হা চাহ মিঠাই এতিয়া আনকালে কি এনেকুৱা কৰি দিয়ে কথাটো কোৱাচোন গাইছত যে এতিয়া যদি কিবা এটা দিলে পিছ মুহূৰ্ততে কি কৰি দিয়ে? পিছ মুহূৰ্ততে কি কৈ দিয়ে আৰু কথাবিলাক মানে স্মৃতি শক্তিটো অলপ হেৰাই যোৱা লেখীয়া হৈ আছে আৰু। ভালকৈ আগৰ দৰে কথাবিলাক কয় কিছুমান কোনোবা এটা সময়ত, আকৌ কোনোবা এটা সময়ত মোকেই পাহৰি যায়, তেনেকুৱা লেখীয়া হৈ আছে। কোনোবা সময়ত ল'ৰাকেইটা বিচাৰি ফুৰে, কোনোবা সময়ত কয় বোলে এইকেইটা মোৰ ল'ৰা নহয়, এই ওচৰৰ ভাইটি, মোৰ ল'ৰাটোকে মোৰ ভাইক বুলি কয়। বিয়া পতা নাই তেনেকুৱা আৰু মোৰ ওচৰতে থাকিলেও কয় ৰূপাক লৈ গ'ল। তেনেকুৱা ধৰণে কিছুমান কথা কৈ আছে আৰু তাৰমানে ভালকৈ হেৰিটো ঘূৰি অহা নাই, লাহে লাহে ঠিক হ'ব বুলি কৈছে বাৰু আপোনালোকৰ আশীৰ্বাদত। কি হয়গৈ নাজানো, ডক্টৰে কৈছে সেইখিনি। আৰু এইফালে বিচনা চিচনাও পাৰি ল'লোঁ আৰু এইফালে ৰুম চুম একদম গোটেই খ্ৰীষ্টান হৈ আছে কিবা কিবি ধৰণে। এইফালে ৰুটি আৰু লগতে এইফালে বন্ধাকবি সৈতে মানে ভাজি হ'ব আৰু এইফালে পেহীটো বনাই আছে দেখাই লৈ আৰু ঘৰ ওচৰত তেনেকৈ কিবা কিবি হৈ আছে। আৰু বাকী মাজু ভাইটিও আহিলে গুৱাহাটীৰ পৰা, গুৱাহাটীলৈ গৈছিলে যিহেতু গম পাইছে আপোনালোকে। তাৰপিছতে আৰু বাকী আৰু কি কৰিম দেখাই আছোঁ, দিনটো আজি কি কৰিব পাৰোঁ আপোনালোকক মই দেখাই আছোঁ এইটো জেড। আৰু ইয়াৰ মানে ব্লগবোৰ মানে কি হৈছে মেইনলি দিবলৈ মন নোযোৱা টাইপ হৈছে, মানে কাৰণ মনবোৰেই ভাল নহয় এইটো, কিন্তু ব্লগবোৰ দি থাকিম। এতিয়াহে উঠিছে নি তই? মোক চোক ধুলি নাই? হেমেনা কৰিছে চাইজনী মানে চাহকণ খাই ৰাতিপুৱা মানে ইয়াত পাই গ'লি? হা মোক ধুলি নাই? ধুলি? কি খালি ৰাতিপুৱা? চাহ পানীৰ লগত কি আছিলে? বিস্কুট। তোকে আকৌ ধুলি? ইফালে ৰাতিপুৱা বন্ধাকবি আলু কটি ভাজি আৰু এইফালে ৰুটি দিলে মজাকৈ খাই লওঁ।
তো গাইজ আমি এতিয়া আহিছোঁ পথাৰলৈ মানে কি খৰিডালমান বিচাৰি মাজুৱে তাত কাটি আছে তাহলে আমাৰ ধুনু খৰি পোৱাই নাই বাৰু তথাপিও খৰি কেইডালমান কাটো ঘৰৰ কাৰণে যিহেতু খৰি কেইডালমান কাটি পেলাই ঘৰত যাব লাগিব এতিয়া খৰি চৰি আনিলোঁ ইফালে তুমি এইফালে আমাৰ মাজু কাইলৈ আনিলে এইডাল সৰু দেখিছে অকণমান ডাঙৰ আছে তো গাইজ এতিয়া আমি যাওঁ নদীত গা ধুবলৈ আমাৰ এইফালে গেন্ধালাই পুৰা একদম কি কয় এইটো নামটো কি বাৰু এইটো নামটো কি কি লাইফ বয় নি এইটো এফালে আমাৰ ধুনুও ধুব কেকা এফালে হয়তো তাত গৈ আছে আৰু মই দেখামহে মই নদীত গা ধুৱাবলৈ নাই সাঁতুৰিব জানো সেইবুলি নাজানো বুলি নাভাবিব মই গা ধুবলৈ নাই ইহঁতক দেখাম আৰু ধুনীয়াকৈ আৰু ধুনীয়া পৰিৱেশ চাইডত নদী বলক জুগুলি সাঁতুৰিব সাঁতুৰি দেখা হওঁ এজনী সাঁতুৰিব জানে নেকি গুড ইভিনিং গাইজ একদম পুৰা ইভিনিঙৰ পৰা অকণমান শুলো অকণমান ওলাই আহিলোগৈ বাৰু মই আৰু এইফালে মাহঁতে কিবা বজা চজা আনিলেগৈ নেকি এইফালে আমাৰ বাবা বহি আছে পেহী বহি আছে তামোল খাই অৱস্থাই নাই গৈছে আৰু এইফালে মটৰ হ'ব মটৰ চটৰ বা সেইবোৰ হৈ থাকিব বাকী আৰু এতিয়া ধুনীয়াকৈ এই চিকেনটো মই বনাম চিকেন আজি মই বনাম শুনিছা নাই মোৰ কথাটো চিকেন আজি গাইজ মই বনাম বহুত দিন বনোৱা নাই আৰু এইফালে আমাৰ বাবা যাতে সোনকালে ভাল হ'ব লাগে আৰোগ্য একে হাঁহিছে কেলে তামোল খাই অৱস্থাই নাই মানে মনটো সদায় উজ্জ্বল হৈ থাকিব লাগে হয় নেকি গাইজ সেয়াই আৰু এতিয়া বিচনাতে বহি গানো শুনাই আছো বাবাৰ অকণমান আৰু এতিয়া মাহঁতো আহি পালে মাহঁত বজাৰলৈ গৈছিলে তাৰপৰা আৰু আপোনালোকক দেখাম হয় নেকি তাকে ফূৰ্তি হৈ থাকিব লাগে হয় কথাটো তো সেইটোৱে কথাটো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক আৰু মই আজি বনাম চিকেন কেনেকৈ বনাওঁ দেখাই থাকিম গাইজ ইফালে মুড়ি লাড্ডু কোনে খাই ভাল পায় ক'বচোন চাহৰ লগত মায়ে দি থৈ গ'ল মুড়ি লাড্ডু চাহকণ খাওঁ চাহকণ খোৱাৰ পিছত মাহঁতক আয়োজন কৰ তাৰপিছত মই ধুনীয়াকৈ মাংস গৈ পেলাই বনামগৈ আৰু আপোনালোককো আজি দেখাম আৰু পেহীহঁতকো খুৱাম মজা হ'ব আৰু বাকী মই গাইজ আপোনালোককো কৈছিলোঁ যে মানে দেউতাই মানে কি কথাবোৰ যে তেনেকৈ পাতিছে দেউতাৰ মানে অলপ এই স্মৃতি শক্তিটো মানে নাই মানে একদম যিটোকে কয় সেইটোকে হয় ভয় দি থাকিব আৰু এই মুহূৰ্ততে যে কিবা এটা যদি ভাতকেইটাও খায় নহয় পিছ মুহূৰ্ততে ভাত খালা নাই বুলি ক'লে নাই খোৱা বুলি কৈ থাকোঁ তেনেকুৱা হৈ আছে মানে পাহৰি থাকে কথাবোৰ তো লাহে লাহে ডক্টৰে কৈছে আৰু আহিব বুলি আৰোগ্য হ'ব বুলি তো বাকী আৰু আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হয় সেইটোৱে বিচাৰোঁ এইফালে গাইজ আমাৰ মাহঁতে কৰি আছে কাম বন্ধাকবি গাজৰৰ সৈতে এখন হ'ব চব্জি ফুডটো মা ভগা আজি বহুত বেলেগ ধৰণৰ হৈ আছে কিন্তু পাই মই এতিয়াই লক্ষ্য কৰি আছোঁ সিটো ফুড কি হ'ল গালতো লাগি গ'লেগে ইফালে ধুনীয়াকৈ বন্ধাকবি আৰু কিবা কিবি পেহী আন্ধাৰৰ লগত একদম মিলি গৈছে পাই গোটেইজনী কেনেকুৱা জিলিকাই নাই দেখোন মাথা বিষ আছে আমাৰ সেই গেন্ধালা পঢ়া শুনা নাইকিয়া হ'ল নহয় পায় ডাঙৰ কথা হ'ল আৰু পায় কি হ'ব বাৰু জোৱালৰ ওচৰতে সি বহি ল'লেগৈ আৰু তাহলে এটা কি প্ৰথমতে কি বনাবা আয়োজনটো এটাতে কি বইল কৰি লৈছা মানে তাৰপিছত লাগি যাব লাগিব আৰু গাজৰে আলুৱে মটৰে কবি ভাজি হ'ব পিঁয়াজ পাত কি হ'ব তাকে আজি গাইজ মানে খোৱাহে কথা আৰু তাকে চাই থাকক আৰু বনোৱা সময়তহে লগ পাম আৰু এইটো টেঙাটো কি এইটো কি হ'ল বেয়া নেকি এইটো কাইলৈ দিনত খাব লাগিব মৌচুমী টেঙা এটাও নহয় বোলে দুটা কোনে ভাল পায় ক'বচোন মৌচুমী টেঙা এফালে আপোনাৰ আয়োজন ভাগ হৈছে আজি এফালে ৰঙালাও আলু নহৰু পিঁয়াজ পাত আৰু বিলাহী এফালে বন্ধাকবি গাজৰ আৰু অসমীয়া আলুগুটি সৈতে ভাজি হ'ব পিঁয়াজ আৰু এইফালে মাংস
এতিয়া বনাম মই আমাৰ ধুনুৱে ধুনীয়াকৈ দেখাই থাকিব আৰু আপোনালোকক জুইটো ধুনীয়াকৈ দিওঁ দিয়াৰ পিছতে অকণমান তেল দি দিওঁ তাত এতিয়া তেল দিয়াৰ পিছত ধুনীয়াকৈ আজি হ'ব আয়োজন ভাগ এফালে বিলাহী আৰু পিঁয়াজ পাত পুৰা দি দিছোঁ এতিয়া অকণমান দেৰিকৈ ভাত মাৰি দিব ৰঙালাও দি দিয়া হ'ল ৰঙালাও আলুৱে যিহেতু বহুতে এনেকৈ ৰঙালাও দিও খায় আজি তেনেকৈ খাওঁ মজাকৈ আপোনালোকে আৰু চাওক আৰু যদি আহে তেতিয়া খুৱাম বনাই মেলি গাইজ পূৰা এইফালে জুই দি থকা হৈছে আৰু এইফালে এতিয়া দিম ধুনীয়াকৈ নহৰু আৰু এইফালে তেজপাত আৰু এইফালে পূৰা একদম মজাকৈ পেট কৰি আছে দেখিবলৈ পাইছে ফটোটো তেল পঙা খালে তো এতিয়া দি দিওঁ ৰ'ব পূৰা ধুনীয়াকৈ পানী দিব লাগিব মই মাংসটো বনোৱাৰ পিছত আজৰি আৰু মাহঁতৰ কাম গাইজ এইফালে গৰমো ঠিক আছে এবাৰ জুইটো বঢ়াই দিবি আৰু এইফালে এজনী অকণমান টেষ্ট কৰিব লৈছোঁ কেনেকুৱা আছে ধুনীয়া নে আৰু এইফালে ময়ো অকণমান টেষ্ট নকৰিলে নহ'ব ন গাইজ এইফালে এইয়া এতিয়া মজাকৈ আৰু মাংসৰ মেইন বস্তুটো হৈছে এইটো কোনে কোনে ভাল পায় কচোন গৰমো হৈ আহে এই বস্তুটো গাইজ বহুত গৰম এইটো কোনে কোনে ভাল পায় ক'বচোন মই বুজ ভাল পাওঁ আৰু এইফালে এতিয়া পানী চানী দি দিয়া হ'ল এতিয়া মাহঁতৰ কাম মই বনাই মেলি দিলোঁ আৰু এইফালে এতিয়া মই মাংস অকণ এনেকৈ ভজাকৈ মই টেষ্ট কৰি বহুত ভাল পাওঁ কেনেকুৱা ইফালে ভাত পূৰা হৈ গ'ল ইফালে একদম চিকেনটো এনে ধুনীয়াকৈ বনালোঁ আৰু ইফালে মায়ে বনালে ভাজি ভাত আৰু ইফালে পূৰা খাই আছে ফুটটো মোক এনেকৈ মুহা খাই আছে আৰু মাৰ কথা কৈছোঁ কিবা অদৰকাৰীকৈ আছ তই ফুটটো আজি পাই এনেকৈ থাকিব নাপায় হয়নে আৰু ইফালে পেহীৰ গা ভাল নহয় ইফালে পূৰা খাই থাকক আৰু